নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰী আজি মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে। মই আজি নৱম শ্ৰেণীৰ ৰেখা আৰু কোণ চেপ্টাৰটোৰ বিষয়ে মই তোমালোকক ক'ম আৰু এই চেনেলটোৰ যোগেদি দশম শ্ৰেণী HS ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ আপ টু ডিগ্ৰী লেভেললৈকে ভিডিঅ'ৰ যোগেৰে শিকাবলৈ চেষ্টা কৰিম। সেয়েহে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে। আজি তোমালোকক ৰেখা আৰু কোণ চেপ্টাৰটোৰ বিষয়ে ক'ম, যিটো নৱম শ্ৰেণীত আছে। ৰেখা আৰু কোণ। ৰেখা আৰু কোণ। ৰেখা আৰু কোণ চেপ্টাৰটোৰ বিষয়ে জানিবলৈ হ'লে প্ৰথম তাত কেইটামান বেছিক কথা আছে সেইবোৰ জানিব লাগিব। এক নম্বৰটো হৈছে আমি সূক্ষ্ম কোণ। এক নম্বৰ সূক্ষ্ম কোণ। সূক্ষ্ম কোণ কি বস্তু? সূক্ষ্ম কোণ হৈছে সাপোজ সূক্ষ্ম কোণ বুলি ক'লে আমি কি বুজি পাওঁ? 90তকৈ সৰু। অৰ্থাৎ এই কোণটো যদি সাপোজ থিটা হয়, এই থিটাৰ মানটো কি হ'ব? আমাৰ 0তকৈ ডাঙৰ হ'ব, 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব, কিন্তু এই থিটাৰ মানটো 90তকৈ কি হ'ব? সৰু হ'ব লাগিব। এইটো হৈছে সূক্ষ্ম কোণ। নেক্সট হৈছে আমাৰ কি? 2 নম্বৰ সমকোণ। সমকোণ হৈছে কি আমাৰ? সমকোণ মিন্স হৈছে 90 ডিগ্ৰী। এইটো কোণটো কি হ'ব লাগিব? 90 ডিগ্ৰী হ'ব। এইটো হৈছে আমাৰ কিমান? 90 ডিগ্ৰী কোণ সমকোণ। অৰ্থাৎ আমি যদি এটা কোণ আমি থিটা বুলি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব? থিটা ইকুৱেল 90 ডিগ্ৰী। নেক্সট আহিব আমাৰ কি? 3 নম্বৰ স্থূল কোণ। স্থূল কোণ হৈছে কি? স্থূল কোণ মিন্স হৈছে আমাৰ 90তকৈ ডাঙৰ কিন্তু 180তকৈ সৰু। যদি এটা আমাৰ থিটা হয় তেতিয়াহ'লে থিটাৰ মানটো কি হ'ব? 90তকৈ, অৰ্থাৎ আমাৰ কি হ'ব? 90তকৈ ডাঙৰ কিন্তু কি হ'ব? আমাৰ 180তকৈ সৰু হ'ব লাগিব। এইটো হৈছে আমাৰ কি? স্থূল কোণ। তাৰ পাছত আমাৰ 3 নম্বৰ এইখিনি জানিব লাগিব। তাৰে পাছত আমাৰ আছে আৰু কেইটামান। তাৰে পাছত আছে সৰল কোণ। 4 নম্বৰ হৈছে আমাৰ কি? সৰল কোণ। সৰল কোণ হৈছে কি? সৰল কোণ হৈছে আমাৰ এটা সৰল ৰেখা। এইটো যদি আমাৰ এইটো কোণ এনেকৈ থাকে তেনেহ'লে এই গোটেইখিনিকে কিমান হয়? এতিয়া সৰল কোণ বুলি কোৱা হয়। সৰল কোণ মিন্স এইখিনি যদি আমাৰ কি থিটা হয় তেতিয়াহ'লে থিটাৰ মান কিমান হ'ব লাগিব? থিটা ইকুৱেল 180 ডিগ্ৰী হ'ব লাগিব। এইটো সৰল কোণ। নেক্সট আহিব আমাৰ কি? প্ৰবৃদ্ধ বা প্ৰত্যাৱৰ্তী কোণ। 5 নম্বৰ প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ। প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ। প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণটো আমাৰ হৈছে সেই ভেলুটো এনেকুৱা হ'ব ডায়াগ্ৰামটো। এইটো হৈছে আমাৰ এইখিনি কথা নকয়, কিন্তু আমাৰ সাপোজ এটা আমাৰ যেনিবা A, এইটো আমাৰ কি? সাপোজ B, এটা হৈছে C। প্ৰত্যাৱৰ্তী কোণ মিন্স কি? আমাৰ এইখিনি নহয়, এই এৰে পৰা এই এইটো কোণ, এইখিনি বাদ দি। ঠিক আছে? এই কোণটো কি হ'ব আমাৰ? প্ৰবৃদ্ধ কোণৰ মান কি হৈছে? 180তকৈ ডাঙৰ কিন্তু 360 সৰু। ঠিক আছে? এতিয়া আৰু কেইটামান আছে, সেইটো হৈছে সন্নিহিত কোণ। 5 নম্বৰ। এই 5 নম্বৰ হৈ গ'ল। 6 নম্বৰ হৈছে আমাৰ কি? সন্নিহিত কোণ। সন্নিহিত কোণ। সন্নিহিত মিন্স কি? আমাৰ ওচৰা ওচৰি যদি দুটা কোণ লগ হৈ থাকে তাক কি বুলি কয়? সন্নিহিত বুলি কোৱা হয়।
সন্নিহিত সাপোজ ইটোৰ ওচৰত কি আছে ইটো আছে তাৰ মানে ইটো কোণ আৰু ইটো কোণ কি বুলি কোৱা হয় সন্নিহিত কোণ বুলি কোৱা হয় নেক্সট আহিব আমাৰ কি 6 নম্বৰ এটা আহিব 6 7 নম্বৰ আহিব আমাৰ 7 নম্বৰ হৈছে রৈখিক জুরিয়া কোণ রৈখিক জুরিয়া কোণ রৈখিক জুরিয়া কোণ কি যদি দুটা সন্নিহিত কোণ লগ হৈ 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰে তেতিয়াহ'লে তাক কি বুলি কোৱা হয় রৈখিক জুরিয়া কোণ অৰ্থাৎ কি এই ইটো কোণ আৰু এই ইটো কোণ লগ হৈ দুটা সন্নিহিত কোণ ওচৰা ওচৰি কোণ লগ হৈ এডাল কি সৰল ৰেখা যদি সৃষ্টি কৰে দুটা ওচৰা ওচৰি কোণ লগ হৈ যদি এডাল সৰল ৰেখাৰ সৃষ্টি কৰে তেনেহলে সেই কোণবোৰক কি বুলি কোৱা হয় রৈখিক জুরিয়া কোণ এইটো হৈছে ইম্পৰ্টেন্ট বুজিছে এইটো হৈছে আমাৰ অতি ইম্পৰ্টেন্ট হিটো হৈছে কি রৈখিক জুরিয়া কোণ হৈছে কি দুটা ওচৰা ওচৰি যদি কোণ লগ হৈ 180 ডিগ্ৰী অৰ্থাৎ সৰল ৰেখা সৃষ্টি কৰে তেনেহলে সেই কোণবোৰক কি বুলি কোৱা হয় রৈখিক জুরিয়া কোণ বুলি কোৱা হয় তাৰপিছত আহিব আমাৰ কি বিপ্ৰতীপ কোণ 8 নম্বৰ আমাৰ আহিব কি বিপ্ৰতীপ কোণ বিপ্ৰতীপ কোণ কি আমাৰ বিপ্ৰতীপ কোণ হৈছে যদি দুডাল ৰেখাই পৰস্পৰ যদি ছেদ কৰি থাকে তেনেহলে এই ইটো কোণৰ বিপৰীত কোণ মানে অৰ্থাৎ বিপৰীত ফালে থকা কোণটো হৈছে কি ইটো কোণ অৰ্থাৎ ইটো কোণৰ বিপৰীত কোণ ইটো কোণ আৰু এই এৰে ইটো কোণৰ বিপৰীত কোণ কি হ'ব আমাৰ এৰে এইটো কোণ ঠিক আছে এইটো হৈছে কি বিপৰীত কোণ এই যদি আমি 8টা এই যে 8টা মই কৈ দিলো সেই 8টা যদি তোমালোকে ভালদৰে মুখস্থ কৰিব পাৰা বা দেখিলে বুজি পোৱা যে এইটো কোণ কি কৈছে সন্নিহিত কোণ এইটো কোণ কি প্ৰবৃদ্ধ কোণ এইটো কোণ সৰল কোণ এনেকৈ যদি তোমালোকে বুজি পোৱা তেনেহলে চেপ্টাৰটো অতি সহজে কৰিব পাৰিবা এটা কোৱেশ্চন হৈছে 6.1 এক্সাৰসাইজৰ 1 নম্বৰ কোৱেশ্চনটো মই কৈ দিছো এটাৰে লেখা আছিল AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে এইটো হৈছে AB আৰু এই CD ৰেখাই পৰস্পৰ কোণ কাটছে O বিন্দুত কটাকটি কৰিছে যদি AOC মানে কোনটা কোণ ইখিনি কোণ আৰু BOE অর্থাৎ কি পাবো BOE মানে কোনখিনি কোণ ইখিনি কোণ এটা কোণ যোগ করলি ইখিনি আৰু ইখিনি কোণ যোগ কৰিলে আমি কেন পাও 70 পাও আৰু কোণ BOD অর্থাৎ এই ইখিনি কোণৰ ভ্যালু কিমান 40 ডিগ্ৰী ঠিক আছে তেন্তে কোণ BOE উলিয়াব দিছে তেন্তে কোণ BOE অর্থাৎ এইখিনি কোণ আমাক উলিয়াব দিছে আমি অলপ আগতে কৈছো যে এটা কোণ আৰু এটা কোণ প্লাস কৰিলে কিমান হয় 70 বুলি গম পাইছো আৰু এটা কোণৰ আমি ভ্যালু কি হৈছো BOD ৰ ভ্যালু হৈছো 40 পাইছো আৰু প্ৰত্যাৱৰ্তী কোণ COE অৰ্থাৎ কি এই COE এটা কোণৰ কি লাগে ইটো কোণ লাগে না ইটো কি প্ৰত্যাৱৰ্তী কোণ মানে কি 360 ৰ পৰা যিটো কোণ দিলে সেইটো কোণে কি কৰিব লাগে বিয়োগ কৰিব লাগে ঠিক আছে এতিয়া আমি কি সলিউশন কৰিম আমাক দিয়া আছে যিখিনি দিয়া আছে কোণ AOC প্লাস কোণ BOE ইকুয়াল কি 70 ডিগ্ৰী বুলি দিয়া আছে আৰু কোণ BOD ইকুয়াল কি 40 ডিগ্ৰী এটা আমাক কি দিয়া আছে আমি অলপ আগতে পাইছো যে দুডাল ৰেখা যদি পৰস্পৰ কটাকটি কৰে অৰ্থাৎ কি AB ৰেখা আৰু CD ৰেখাই পৰস্পৰ আমাক কি কৰিছে কটাকটি কৰিছে মই এতিয়া এটা কৰিছো এটা এনেকৈ আছে এটা আছে আমাৰ কি AB ইডাল A ইডাল B আৰু এটা কি আছে এই CD পৰস্পৰ কি কৰিছে অন্যায় কটাকটি কৰিছে ক'ত C আৰু এটা D পৰস্পৰ কটাকটি কৰিছে ক'ত O বিন্দু তেনেহলে কি হ'ব আমাৰ ইটো কোণ আৰু ইটো কোণ কি হ'ব বিপৰীত কোণ গতি আমাক ইয়াত দিয়া আছিল যে BOD ৰ ভ্যালু আমাক পাইছো 40 তাৰ মানে কি হ'ব AOC ৰ ভ্যালু কিমান হ'ব ইটো কোণ যদি 40 হয় ইটো কোণ কিমান হ'ব 40 হ'ব কাৰণ আমি কি পাইছো ইটো কোণ আৰু ইটো কোণ কি কোণ বিপৰীত কোণ আৰু বিপৰীত কোণবোৰ কি হয় সমান বুজি বুজি এতে কোণ
AO C ইকুয়াল কি হবো 40 ডিগ্ৰী হ'ব কি হ'ব কাৰণ AOC কি গল এটা বিপৰীত কোণ মই ইয়াত লিখি দিছো বিপৰীত কোণ গল কি সমান আমি যেহেতু AOC এর ভ্যালু পালো ইয়াৰ পৰা আমি কি যেহেতু আমাক কি দিয়া আছিল AOC + BOE ইকুয়াল 70 দিয়া আছিল আমি AOC এর ভ্যালু কিমান পালো 40 পালো যেহেতু AOC plus BOE equal to 70 আছিল 70 degree implies AOC value আমি কিমান পালো 40 degree পালো plus BOE equal কি পালো 70 degree implies BOE equal 70 degree minus কিমান হ'ব 40 ডিগ্ৰী ইটো ইফালে প্লাস হৈছে ইফালে গলে কি হ'ব মাইনাস হ'ব আৰু 70 ৰ পৰা 40 মাইনাস কৰিলে কিমান হ'ব 30 ডিগ্ৰী অৰ্থাৎ BOE কোন আমাক ভ্যালু উলিয়াব দিছিল আমাক BOE এর ভ্যালু উলিয়াব দিছিল আমি BOE এর ভ্যালু আমি পাই গলো কিমান পালো 30 ডিগ্ৰী BOE এর ভ্যালু যদি আমি 30 পালো আমাক আৰু কি লাগে আমাক আৰু উলিয়াব দিছে কি আমাক এইটো উলিয়াব দিছে COE কোনখিনি আছিল আমাৰ এইখিনি আছিল এইখিনি কোন উলিয়াব দিছে COE যেহেতু উলিয়াব দিছে গতে COE উলিয়াব দিয়া নাই COE এর প্রত্যাবর্তী কোণ উলিয়াব দিছে এতিয়া আমি যেহেতু AB এডাল কি আছিল আমাৰ সৰল ৰেখা আছিল আমি যদি ইয়াত ইটো কোণ আৰু এই ইটো গটেটো আৰু ইখে যা কোণ প্লাস কোণ তেনে কি হ'ব আমাৰ সৰল ৰেখা হ'ব সৰল ৰেখা আমাৰ আছিল AB এডাল সৰল ৰেখা আছিল তাত এনেকুৱা দুটা কোণ আছে ইডাল এনেকুৱা আছে আৰু ইয়াত এনেকুৱা এটা আছে অৰ্থাৎ এটা E আৰু এটা আছে কি আমাৰ C আৰু ইয়াত আছে কি O অৰ্থাৎ আমি ইখিনি কোণ আৰু এই ইটো কোণ আৰু ইটো গটেটা প্লাস কৰিলে আমি কি পাও এই এনেকুৱা ইডাল গটেডালকে পাও ইটা কোণ আমাৰ কি আছিল সৰল কোণ আমি অলপ আগতে পাইছো ঠিক আছে এই আমি কি লিখিম এতিয়া কোণ AOC plus কোণ COE অর্থাৎ AOC plus COE plus কোণ BOE ইকুয়াল কি হ'ব আমাৰ 180 ডিগ্ৰী 180 ডিগ্ৰী দেখি হ'ব সৰল কোণৰ মান কিমান হয় 180 ডিগ্ৰী ঠিক আছে ইমপ্লাইজ আমি অলপতে কৈছো যে AOC আৰু BOE প্লাস কৰিলে কিমান হয় আমাৰ 70 হয় গতিকে আমি ইয়াত কি লিখিব পাৰো ইয়াৰ পৰা লিখি দিছো AOC প্লাস কোণ BOE প্লাস কোণ COE ইকুয়াল টু কি হ'ব 180 এখানে আমি ব্র্যাকেটত থৈছো যেহেতু AOC আৰু BOE প্লাস কৰিলে আমি কিমান পাও 70 পাও এখিনি ভ্যালু কাৰণে আমাৰ কিমান হ'ব 70 ইয়াৰ পৰা কি দিয়া আছে 70 দিয়া আছে কাৰণ এখিনি কিমান হ'ব 70 ডিগ্ৰী প্লাস কোণ COE ইকুয়াল কিমান হ'ব 180 ডিগ্ৰী implies কোণ COE equal 180 degree minus 70 degree implies কোণ COE equal ইয়াৰ পৰা যদি 180 পৰা আমি 70 মাইনাস কৰি কিমান হ'ব 110 ডিগ্ৰী আমাৰ COE এর ভ্যালু আমি কিমান পালো 110 ডিগ্ৰী আমি পালো কিন্তু আমাক COE উলিয়াব নাই COE এর প্রত্যাবর্তী কোণ উলিয়াব দিছিল প্রত্যাবর্তী কোণ মিন্স কি হ'ব হিটু কোণৰে প্ৰত্যাবৰ্তী যদি কোণ উলিয়াব দেই হিটু 360 পৰা সেই কোণটোকে কি কৰিব লাগে বিয়োগ কৰিব লাগে ঠিক আছে এতেকে আমি খিনি মুছি দিছো এতেকে প্ৰত্যাবৰ্তী কোণ COE ইকুয়াল টু কিমান হ'ব আমাৰ 360 ডিগ্ৰী বিয়োগ
ACOE COE ঠিক আছে অর্থাৎ কি হ'ব 360 ডিগ্ৰী বিয়োগ COE এর ভ্যালু আমি কি 110 ইকুয়াল মানে কি হ'ব আমাৰ 10 ৰ পৰা 0 গলে 0 ৰ পৰা 0 গলে 0 6 ৰ পৰা 1 গলে 5 আৰু 3 ৰ পৰা 1 গলে 250 ডিগ্ৰী এটো কথা থ্যাংক ইউ ওয়াচিং দিস ভিডিও